হাই ফ্ৰেণ্ডছ, অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সাধাৰণ জ্ঞানৰ আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰে সৈতে মই আপোনালোকলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট চিটি পপুলেশ্যন। জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম কি? আৰু এই নগৰখনৰ নাম হৈছে দিল্লী। দিল্লীত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। দ্বিতীয় প্ৰশ্নটো হৈছে ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ। ভাৰতবৰ্ষৰ দীৰ্ঘতম নদীখনৰ নাম কি? আৰু এই নদীখনৰ নাম হৈছে গংগা। তৃতীয় প্ৰশ্নটো হৈছে লংগেষ্ট ৰিভাৰ পাছিং থ্ৰু ইণ্ডিয়া। ভাৰতবৰ্ষৰ মাজেৰে বৈ যোৱা দীৰ্ঘতম নদীখনৰ নাম কি? আৰু এই নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি আচলতে ভাৰতবৰ্ষত নহয়, এই নদীখন ভাৰতবৰ্ষৰ মাজেৰে বৈহে গৈছে। চতুৰ্থ প্ৰশ্নটো হৈছে যে ইণ্ডিয়াছ লাৰ্জেষ্ট ৰেলৱে ষ্টেচন। ভাৰতবৰ্ষৰ বৃহত্তম ৰেলৱে ষ্টেচনটোৰ নাম কি? আৰু এই ৰেলৱে ষ্টেচনটোৰ নাম হৈছে গোৰখাপুৰ ৰেলৱে ষ্টেচন। ইয়াৰে 5 নম্বৰৰ প্ৰশ্নটো হৈছে হায়েষ্ট ডেম ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ডেমটোৰ নাম কি? আৰু এই ডেমটোৰ নাম হৈছে তেহৰী ডেম, ভগীৰথী নদীৰ ওপৰত আছে। ইয়াৰে 6 নম্বৰৰ প্ৰশ্নটো হৈছে হায়েষ্ট এৱাৰ্ড ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি? ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান হৈছে ভাৰত ৰত্ন। ইয়াৰে 7 নম্বৰৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ হায়েষ্ট টাৱাৰ। ভাৰতবৰ্ষৰ সৰ্বোচ্চ টাৱাৰটোৰ নাম কি? আৰু এই টাৱাৰটোৰ নাম হৈছে কুতুব মিনাৰ, দিল্লীত আছে। ইয়াৰে 8 নম্বৰৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ লাৰ্জেষ্ট ৰিভাৰ ফ্ল'য়িং ইন এ ছিংগল ষ্টেট। ভাৰতবৰ্ষৰ দীৰ্ঘতম নদীখনৰ নাম কি? যিখন কেৱল এখন ৰাজ্যৰ মাজেৰেহে পাৰ হৈ গৈছে, আৰু এই নদীখনৰ নাম হৈছে লুনা ৰিভাৰ। ইয়াৰে 9 নম্বৰৰ প্ৰশ্নটো হৈছে যে ইণ্ডিয়াছ লাৰ্জেষ্ট ৰিভাৰ ফ্ল'য়িং ৱেষ্ট। পশ্চিম দিশে বৈ যোৱা ভাৰতবৰ্ষৰ বৃহত্তম নদীখনৰ নাম কি? আৰু এই নদীখনৰ নাম হৈছে নৰ্মদা নদী। 10 নম্বৰৰ প্ৰশ্নটো হৈছে দ্য বিগেষ্ট ৰিভাৰ আইলেণ্ড, আৰু এইটো আমি সকলোৱে জানো, আৰু ইয়াৰ উত্তৰ হৈছে মাজুলী, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে। 11 নম্বৰৰ প্ৰশ্নটো হৈছে দ্য বিগেষ্ট ষ্টেডিয়াম। বিগেষ্ট ষ্টেডিয়ামটোৰ নাম কি? আৰু এই ষ্টেডিয়ামটোৰ নাম হৈছে বুদ্ধ ইণ্টাৰনেশ্যনেল চাৰ্কিট, আৰু ই আছে নিউ দিল্লীত। ইয়াৰে 12 নম্বৰ প্ৰশ্নটো হৈছে দ্য লংগেষ্ট ৰোড ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘতম ৰাস্তাটো কি? আৰু এই ৰাস্তাটোৰ নাম হৈছে NH 44। শ্ৰীনগৰ টু কন্যাকুমাৰীলৈকে আছে, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3745 কিলোমিটাৰ। ইয়াৰ 13 নম্বৰৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক। পাব্লিক ছেক্টৰৰ আটাইতকৈ বৃহত্তম বেংকটোৰ নাম কি? আৰু এই বেংকটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। 14 নম্বৰৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক, আৰু ইয়াৰ নাম হৈছে কলেৰু লেক, আৰু অন্ধ্ৰপ্ৰদেশত আছে এই লেকটো। ইয়াৰে 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট মস্কো ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ আটাইতকৈ বৃহত্তম মস্কোটোৰ নাম কি? আৰু এইটোৰ নাম হৈছে জামা মছজিদ, আৰু দিল্লীত আছে জামা মছজিদ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।